আমাৰ প্ৰথমটো কমেন্ট আকাশ মুছাহাৰীয়ে লিখিছে, উৎপল দা তোমাৰ ঘৰ হয় গোলাঘাট, আৰএছ এটা আনিছো উৎপল দা, বলা বহি খাম কেলা ৰাস্তা। টেনচন নলবা ভাই, বেছি সময় নালাগে, মাংস মই কাটি থৈছো, দাখন বৰ ধাৰ, তুমি যে আনিছা সেইটো হাফ নে কোৱাৰ্টাৰ। দীপক কুমাৰ দলে লিখিছে, একে একে দুই, উৎপল আছে হুই, এক উৎপলৰ জাঙিয়াখন ঠেক। তুমি যে মোৰ জাঙিয়াটো ঠেক কৈছা, তুমি দেখিছিলা? মই সঁচা কথা কৈছো, মোৰ ইলাষ্টিকটোহে ঢিলা। বিপ্লৱ বসুমতাৰীয়ে লিখিছে, আলু চকল চকল, কেৰাহীটো ফুটা, উৎপল দাই পিন্ধা জাঙিয়াটো নিগনিয়ে কুটা। তুমি ৰাইট কথা কৈছা ভাই, দিব লাগিব তোমাক বঁটা। নিগনিয়ে কুটা মানে কি কবা আৰু ভাই, একেবাৰে ওলমি আছে গোটেইখন ফটা। ছায়ান প্ৰীতমে লিখিছে, দুটকীয়া পেপচি, উৎপল দা চেক্সি। 5 টকীয়া কুৰকুৰি, কথাটো সঁচা নেকি? তুমি ছোৱালী দেখিলে বাইক চলাই যোৱা উৰি উৰি। অংকুৰ হাজৰিকাই লিখিছে, মাল আছে দোকানত, পইচা নাই হাতত, ছোৱালীয়ে যে মোক ভাল পাব সিহঁতৰ নাই চাগে কপালত। চব ফানি ঘোঁৰাৰ কণী। ঘোঁৰা কণী হাতী কণী, মাল খাবলে পইচা নাই যদি মই ভাল আইডিয়া এটা দিছো, ঘৰত আছে যদি বিকি দিয়া কুকুৰা কণী। ৰক্তিম MX লিখিছে, হাতী চৰে বনত, ঘোঁৰা চৰে ৰণত, ঐ উৎপল দা তোমাক মাতিব পাৰিম নেকি দুষ্ট বুলি মৰমত।